ওয়েলকাম টু ডাবল হ্যাশট্যাগ অসমীয়া ইনফরমেশ্যন কাউন্সেলিঙৰ নতুন নটিচ আহি গ'ল কি কোৰ্ছৰ কাউন্সেলিঙৰ নতুন নটিচ আহি গ'ল সো আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব আৰু কাউন্সেলিঙত কিমান ষ্টুডেণ্টক মাতিছে কেতিয়া কাউন্সেলিং হ'ব সম্পূৰ্ণ এইটো ভিডিওত জনাই দিয়া হ'ব আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব ইয়াতে আপোনালোকে চাব পাৰিছে আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ ফালৰ পৰা থাৰ্ড কাউন্সেলিঙৰ নটিচ দি দিলে সো ইয়াতে আপোনালোকে চাব পাৰিছে কাউন্সেলিংটো কত হ'ব বেনু এমসি দাস মেমোৰিয়েল অডিটৰিয়াম এই যোৰহাট ইয়াতে আপোনালোকৰ কাউন্সেলিংটো হ'ব আৰু আপোনালোকৰ কাউন্সেলিং ডেটটো হ'ল 25 নৱেম্বৰ তাৰিখে আপোনালোকৰ কাউন্সেলিংটো হ'ব ইয়াতে আপোনালোকৰ ফাৰ্ষ্টত আপোনালোকৰ 9টাৰ পৰা এটালৈকে হ'ব কাউন্সেলিংটো কেণ্ডিডেটছ উইথ কমন ৰেংক 97 ৰ পৰা 1200 লৈকে আপোনালোকৰ 9টাৰ পৰা এটালৈকে আপোনালোকৰ কাউন্সেলিং হ'ব ইয়াৰ পিছত আপোনালোকৰ 2টাৰ পৰা 5টা লৈকে হ'ব আপোনালোকৰ কাউন্সেলিং ইয়াতে আপোনালোকৰ কৈছে ইডব্লিউএছ ক্যাটাগৰীৰ আপোনালোকৰ কমন ৰেংক আপোনালোকৰ 1200 ৰ পৰা 1273 লৈকে হ'ব ইয়াতে আপোনালোকে চাব পাৰিছে ইয়াৰ পিছত আপোনালোকে নেক্সট চাব পাৰিছে ওবিসি ক্যান্ডিডেটৰ কাৰণে আপোনালোকৰ 1200 ৰ পৰা 1268 লৈকে আপোনালোকৰ ক্যান্ডিডেট মাতিছে ইয়াৰ পিছত আপোনালোকৰ এছচিৰ কাৰণে 1200 ৰ পৰা 1332 লৈকে মাতিছে ইয়াৰ পিছত এছটিপিৰ ক্যান্ডিডেট আপোনালোকৰ 1200 ৰ পৰা 1322 লৈকে মাতিছে ইয়াৰ পিছত আপোনালোকৰ এছটি হিল ক্যান্ডিডেট আপোনালোকৰ 1200 ৰ পৰা 2052 লৈকে আপোনালোকৰ ক্যান্ডিডেটক মাতিছে ইয়াৰ পিছত আমি নেক্সট চাম ফ্ৰীডম ফাইটাৰ আপোনালোকৰ ক্যান্ডিডেট আপোনালোকৰ কমন ৰেংক 1200 ৰ পৰা 2161 লৈকে আপোনালোকৰ মাতিছে ইয়াতে আপোনালোকে চাব পাৰিছে ইয়াৰ পিছত আমি নেক্সট চাম স্পৰ্টছ উইথ কমন ৰেংক আপোনালোকৰ 1200 ৰ পৰা 5192 লৈকে মাতিছে ইয়াৰ পিছত স্মল টি গাৰ্ডেন আপোনালোকৰ 1200 ৰ পৰা 2230 লৈকে আপোনালোকৰ কমন ৰেংক মাতিছে ইয়াৰ পিছত এউ এমপ্লয়ি ক্যান্ডিডেট অল এলিজিবল ক্যান্ডিডেট আপোনালোকে কাউন্সেলিংত পাৰ্টিসিপেট কৰিব পাৰিব ইয়াৰ পিছত হায়াৰ ফিজ ক্যাটাগৰী আপোনালোকৰ মাতিছে 1200 ৰ পৰা 2159 লৈকে আপোনালোকৰ মাতিছে ইয়াৰ পিছত আমি চাম কিমান সিট খালি আছে কি বিভাগত কি সিট কিমান সিট খালি আছে আমি চাম এইটো ভিডিওত সম্পূৰ্ণকৈ ইয়াতে আপোনালোকে চাব পাৰিব ইয়াতে আপোনালোকে চাব পাৰিছে যে সিট এভেইলেবিলিটি টোটাল সিট কিমান আছে ইয়াতে আপোনালোকৰ কৈছে কলেজ অফ এগ্ৰিকালচাৰ আপোনালোকৰ জেনেৰেল কাৰণে 11টা সিট খালি আছে এছটিপিৰ কাৰণে আপোনালোকৰ এটা সিট খালি আছে ইডব্লিউএছ ৰ কাৰণে এটা সিট খালি আছে হায়াৰ ফিজ ক্যাটাগৰীৰ কাৰণে দুটা সিট খালি আছে এছটিজি আপোনালোকৰ এটা সিট খালি আছে ইয়াৰ পিছত বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰ ইয়াতে আপোনালোকৰ কিমান সিট খালি আছে তে চাব পাৰিছে জেনেৰেল কাৰণে 3টা সিট খালি আছে ইয়াৰ পিছত আপোনালোকে চাব পাৰিব শৰৎ চন্দ্ৰ সিংহা কলেজ অফ এগ্ৰিকালচাৰ আপোনালোকৰ ইয়াতে আপোনালোকৰ জেনেৰেল কাৰণে 4টা সিট খালি আছে এছটি হিলৰ কাৰণে এটা সিট খালি আছে এছচিৰ কাৰণে এটা সিট খালি আছে ইডব্লিউএছ ৰ কাৰণে এটা সিট খালি আছে ইয়াৰ পিছত আমি নেক্সট ক্লাছ চাম ইয়াতে নেক্সট ক্লাছত আপোনালোকে চাব পাৰিছে কলেজ অফ কমিউনিটি সায়েন্স ইয়াতে আপোনালোকৰ জেনেৰেলৰ কাৰণে 11টা সিট খালি আছে ওবিসিৰ কাৰণে এটা সিট খালি আছে এছটিপিৰ কাৰণে এটা সিট খালি আছে এছটি হিলৰ কাৰণে এটা সিট খালি আছে এছচিৰ কাৰণে এটা সিট খালি আছে ইডব্লিউএছ ৰ কাৰণে দুটা সিট গেমৰ কাৰণে দুটা সিট ইউ এমপ্লয়ৰ কাৰণে এটা সিট খালি আছে ইয়াৰ পিছত নেক্সট ক্লাছ আপোনালোকে চাব পাৰিছে ফিচাৰী সায়েন্স ইয়াতে আপোনালোকে চাব পাৰিছে জেনেৰেলৰ কাৰণে দুটা সিট খালি আছে ইয়াতে আপোনালোকৰ ইডব্লিউএছ ৰ কাৰণে এটা সিট খালি আছে ইয়াৰ পিছত আমি নেক্সট ক্লাছ চাম ইয়াতে চাব পাৰিছে কলেজ অফ সেৰিকালচাৰ ইয়াতে জেনেৰেলৰ কাৰণে 4টা সিট খালি আছে ওবিসিৰ কাৰণে এটা এছটিপিৰ কাৰণে এটা এছচিৰ কাৰণে এটা আপোনালোকৰ সিট খালি আছে ইয়াৰ পিছত কলেজ অফ ভেটেনেৰি সায়েন্স খানাপাৰা ইয়াতে আপোনালোকৰ জেনেৰেলৰ কাৰণে 3টা সিট খালি আছে ইয়াতে ওবিসিৰ কাৰণে দুটা এছটিপিৰ কাৰণে এটা সিট খালি আছে গেমৰ কাৰণে এটা সিট খালি আছে ইয়াৰ পিছত আমি নেক্সট ক্লাছ চাম আপোনালোকে ইয়াতে নেক্সট ক্লাছ চাব পাৰিছে লখিমপুৰ কলেজ অফ ভেটেনেৰি সায়েন্স ইয়াতে আপোনালোকৰ জেনেৰেলৰ কাৰণে 5টা সিট খালি আছে ওবিসিৰ কাৰণে দুটা সিট খালি আছে এছটিপিৰ কাৰণে এটা সিট খালি আছে এছচিৰ কাৰণে এটা সিট খালি আছে ইয়াৰ পিছত আমি নেক্সট ক্লাছ চাম কলেজ অফ হৰ্টিকালচাৰ জেনেৰেলৰ কাৰণে 3টা সিট খালি আছে ইয়াৰ পিছত আপোনালোকে নেক্সট ক্লাছ চাব পাৰিছে কলেজ অফ কমিউনিটি সায়েন্স ইয়াতে আপোনালোকৰ এছটি হিলৰ কাৰণে এটা সিট খালি আছে ইডব্লিউএছ ৰ কাৰণে এটা সিট খালি আছে গেমৰ কাৰণে এটা সিট খালি আছে সো এইখিনি আছিল আপোনালোকৰ কিমান সিট খালি আছে সো এতিয়া আপোনালোকৰ ভেৰি ইম্পৰ্টেন্ট ডকুমেন্টটো হ'ল গেপ সাৰ্টিফিকেট সো আপোনালোকৰ গেপ সাৰ্টিফিকেটটো লোকেল থানাৰ পৰা উলিয়াব লাগিব পুলিশ ভেৰিফিকেশন কৰি আপোনালোকে গেপ সাৰ্টিফিকেটটো উলিয়াব লাগিব আপোনালোকৰ অৰিজিনাল লাগিব পুলিশ ভেৰিফিকেশনটো
গেপ চাৰ্টিফিকেট হয় এইটো আৰু ইয়াৰ পিছত আপোনালোকৰ মেডিকেল যেটো চাৰ্টিফিকেট এইটো আপোনালোকৰ অৰিজিনেল লাগিব কাউন্সেলিংৰ সময়ত সো আপোনালোকে এই দুটা উলিয়াই লওক ফৰ্মেটটো দি দিছে আপোনালোকে উলিয়াই লওক সো ভিডিওটো এইখিনি আছিল সো এনেকা ধৰণৰ ভিডিও পাই থাকিবলৈ আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব সো থ্যাংক ইউ ফৰ দিস watching this video